এইটো যিহেতু ডাঙৰি তিনিআলিৰ পৰা মেডিকেললৈ অহাৰ মূল পথ, এই ৰাস্তাটো যে ইমান বেয়া হৈছে, তোমালোকৰ কিবা অসুবিধা হয় নাই? হয় অসুবিধা হয়। বিশেষকে মই ক'ম কি মানে যেতিয়া আমাৰ চিকিৎসা বেমাৰী মানুহ অনা জিয়া হয় মানে তেতিয়া মানে বহুত ৰাস্তাটো সুবিধা কৰি দিয়াটো আমি বিচাৰো মানে বহুত বিচাৰো। আৰু নহ'লে ৰাস্তাৰ কাষৰ এই দ গাঁতবিলাক চাওক, বিশেষকৈ তিনিচকীয়া গাড়ীবিলাক, অ'টোবিলাক, ৰিক্সাবিলাক পিছলি পৰি এক্সিডেণ্ট হোৱাৰ চান্সেছটো খুব বেছি। আৰু ইয়াত ডেলিভাৰী মানুহ যদি আহে, সেই মানুহজনী আৰু ৰোগ মানে বাঢ়িব ইয়াত। আৰু তুমি যে কৰি আছা আজি যিবিলাক নিউ পাই ল'ৰা, সেই ক্ষেত্ৰত খুব ভাল পাইছো। আজি যিবিলাক নিউ পাই ল'ৰা যাৰ নেকি বাপেক নাই, পিতৃহীন, সেইসকলক যাতে চৰকাৰে চকু মেলি চায়, সেই ল'ৰাবিলাকক প্ৰগ্ৰেছ হ'বলৈ, টকিং ৰাইট থিংছ অফ পেৰেণ্টছ ইজ দি চিক্ৰেট অফ ছাকচেছ বুলি কয়। ৰাস্তাটো মেৰামতি কৰাৰ খুবেই প্ৰয়োজন আছে। আপোনালোকে ৰাস্তাৰ অৱস্থাটো চাওক, বিগ পাথহোলছ এইবিলাক, বিশেষকৈ এইফালে যেতিয়া নেকি অ'টো আৰু তেনেধৰণৰ বেটেৰী ৰিক্সাৰে অহা যোৱা কৰিব লগা হয় পেচেণ্টবিলাক, তেতিয়া গাড়ীৰ চকাটো উফৰি কিনে ক'ৰবাত পৰেগৈ। এইটো বহুত ডাঙৰ কনচাৰ্ণ হয়, কাৰণ এটা আৰ্জেণ্ট নিড, এতিয়া হস্পিটেল বুলি ক'লে কিমান এটা এমাৰ্জেঞ্চি থাকে। ইমান এমাৰ্জেঞ্চিৰ সময়ত আপোনাৰ ঠিক সেই ডাঙৰি তিনিআলিটোৰ পৰা এইফালেদি মেডিকেললৈ যোৱাৰ পথত আপোনাৰ এইটো অৱস্থা। পথটোৰ অৱস্থা মোৰ ক'বলৈ প্ৰয়োজন নাই, আপোনালোকে নিজেই চাব। এই গাঁতবোৰ চাওক কেনেকৈ ওলাই আছে, আৰু যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হৈছে পেচেণ্টসকলে হওক বা অ'টো ৰিক্সা বা অন্য ধৰণৰ গাড়ী চালকবিলাকেই হওক। এই ৰাস্তাটোৰ অৱস্থাটোৰ কাৰণে বহুত ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে। এইবিলাক ইমান প্ৰকাণ্ড গাঁত, বিশেষকৈ এতিয়া যেতিয়া নেকি বৰষুণ দিয়ে, এই বৰষুণৰ সময়ত এই গাঁতবিলাকত গোটেই পানী ভৰি যায়। চ' ইট হেজ বিকাম লাইক এ পণ্ড। এই ৰাস্তাটো যে ইমান বেয়া হৈছে, তোমালোকৰ কিবা অসুবিধা হয় নাই? হয় অসুবিধা হয়। ষ্টুডেণ্টৰো বহুত অসুবিধা হয়, কাৰণ চাইকেলত অহা যোৱা কৰে। চাইকেলত অহা যোৱা কৰোঁতে অলপ মানে বেগবোৰ যিমান যি হ'লেও কিতাপ আজিকালি বহুত দিয়ে, কিতাপ নিওঁতে অলপ অসুবিধা হয় যাওঁতে। আৰু এখন চাইকেলত কেতিয়াবা বাইক ভনীয়েকো যোৱা হয়, তেতিয়া অসুবিধা হয়। তেনেকুৱা মানে ৰাস্তাটো সুবিধা কৰি দিয়াটো আমি বিচাৰো মানে বহুত বিচাৰো। এইটো চাওক, ৰাস্তাটো ইমানেই ঠেক, কেতিয়াবা দুখন গাড়ী ক্ৰছ কৰিবলৈ অসুবিধা হয়। সেইফালে যদি এখন গাড়ী যায় আৰু তাৰ তুলনাত এইফালে যদি এখন গাড়ী ক্ৰছ কৰিব লগা হয়, তেতিয়াহ'লে ৰাস্তাৰ কাষৰ এই দ গাঁতবিলাক চাওক, বিশেষকৈ তিনিচকীয়া গাড়ীবিলাক, অ'টোবিলাক, ৰিক্সাবিলাক পিছলি পৰি এক্সিডেণ্ট হোৱাৰ চান্সেছটো খুব বেছি। তেখেতে গুৰুত্ব দিব লাগে। আপোনালোকে যিহেতু তিনিচকীয়া বাহন চলায়, আপোনালোকৰ বহুত ৰিক্সি হয় চাগে এইটো ৰাস্তাত অহা যোৱা কৰিবলৈ। হয় হয়, আমাৰ বুলি নহয়, চাৰিচকীয়া বাহনৰো ৰিক্সি হয়। কাৰণ কেলে গাঁত, বাম, ওখ চাপৰ, এই এনেকুৱা ধৰণৰ ৰাস্তা আজি ইমান দিনে দেখিয়ে আছে, কিন্তু প্ৰত্যক্ষ কৰি আছে। তেখেতসকলে কেলে নকৰে এইটো কাম? কৰিব লাগে। পানী শুকোৱা নাই, বহুত অসুবিধাৰ হয়। আপোনালোকে যিমানেই কাষলৈ যাব, সিমানেই বেছি গাঁত পাই যাব। ৰাস্তাটো কিমান ঠেক চাওক, চাফ চিকুণ কৰাৰো কোনো প্ৰয়োজনীয়তা দেখা নাই। এই ৰাস্তাটো মেক্সিমাম আপোনাৰ বহলে আপোনাৰ 10 ফুটৰ পৰা 11 ফুট হ'ব, আৰু সিফালেও গোটেই জংঘল, ইফালেও গোটেই জংঘল। আজি এদিন দুদিন নহয়, বছৰ ধৰি আমি জন্মৰ পৰা এইটো অৱস্থা আমি এনেকৈ দেখি আছো। এখন চিকিৎসালয়লৈ অহাৰ মূল পথটো কিমান চাফ চিকুণ হ'ব লাগে আৰু কিমানখিনি কৰণীয় আছে চৰকাৰৰ, এই কথাটো আমাক ইমিডিয়েট চলিউশ্যন লাগে। গতিকে আমি আশা কৰিছোঁ চৰকাৰে অতি সোনকালে এইটো ব্যৱস্থা কৰিব, কাৰণ মেডিকেল নিচিনা ইমাৰ্জেঞ্চি বস্তু আৰু কি হ'ব পাৰে। ভণ্টি, স্কুল গৈছিলা? ক্লাছ হ'ল নাই? আজি ক্লাছ নাই হোৱা, ৰিজাল্ট দিছিলে। কেনেকুৱা কৰিলা ৰিজাল্ট? ভাল কৰিলা। ৰাস্তাটো চোৱা ইমান বেয়া, তোমালোকৰ অসুবিধা হয় নাই স্কুল অহা যোৱা কৰিবলৈ? হয়। ক'ৰ পৰা আহিছা তোমালোক? চেঙেলিৰ পৰা। চেঙেলিলৈকে ৰাস্তাটো এনেকুৱাই নে? অলপ ভাল আছে আৰু অলপ বেয়া আছে। ভাল আছে, বেয়া আছে। মুঠতে এই ৰাস্তাটোৱেদি আপোনাৰ ডাঙৰি হৈ চেঙেলি হৈ আপোনাৰ হলগুৰি, তেনেকে বহুত কেইখন গাঁও, এটা বৃহৎ অঞ্চল টাচ কৰি গৈছে, মাজেৰে গৈছে ৰাস্তাটো। তথাপিও ৰাস্তাটোৰ অৱস্থা এনেকুৱা। আপোনালোকক ইয়াৰ চাইড বামটো দেখুৱাইছো, য'ত নেকি গাড়ী পাৰ্কিঙৰো বহুত অসুবিধা হয়। ইয়াত গাড়ী সাধাৰণতে পাৰ্কিং কৰা হয়, তো পাৰ্কিং প্লট বুলিবলৈ নাই। এইখিনি অতি সোনকালে আমাক মেৰামতি যেন কৰি দিয়ে। পাৰ্কিঙৰ যথেষ্টখিনি অসুবিধা হয়। এইখিনি চাওক, বোকা পানী। চাওক, ইয়াত ৰাস্তাটো এনেই ঠেক আৰু কাষতে এনেকুৱা ধৰণৰ বোকাময় জেগা। গাড়ী আপুনি পাৰ্কিং কৰিবলৈ ইয়াতে আপোনাৰ কঁপালৰ ঘাম মাটিত পৰি যাব, বহুত কষ্ট হয়। গতিকে আমাৰ এই অঞ্চলত এনেকুৱা ধৰণৰ সমস্যাবিলাক অতি সোনকালে যাতে গভমেণ্টে নিৰ্মূল কৰি দিয়ে, তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ। ডাঙৰি সামূহিক স্বাস্থ্য কেন্দ্ৰ, ডাঙৰি CHC, আপোনালোকে আমি গেটৰ সন্মুখতে থিয় হৈ আছোঁ। তো ইয়ালৈকে পাবলৈ হ'লে আপোনালোকৰ যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হ'ব ৰাস্তাটোত। দাদা, ৰাস্তাটোৰ সন্দৰ্ভত কিবা ক'ব? ৰাস্তাটো যে ইমান বেয়া হৈ আছে। ৰাস্তাটো এতিয়াতো বৰ্তমান আহিছে যে বনাব এইটো। কিমান দিনৰ ভিতৰত বনাব?
এতিয়া ইলেকশ্যনৰ আগত বা পাছত হ'ব পাৰে এতিয়া চিয়ৰিটি হোৱা নাই কেতিয়াৰ পৰা হ'ব যি কি নহওক আমাক আৰু ৰাস্তাটো সোনকালে লাগে আৰু নেকি সেইটোৱে দাদা আপুনি কিবা ক'ব ৰাস্তাটোৰ সন্দৰ্ভত ৰাস্তাটো ইমান বেয়া হৈ আছে মেৰামতি কৰাৰ সন্দৰ্ভত কিবা অনুৰোধ ৰাখিব ৰাস্তাটোতো বৰালিৰ ফালৰ পৰা আহিছে বুলি কোৱা শুনিছো সেইদিনাখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শদিয়াত আহিছিল চাপাখোৱাত তাতে হয়তো তেখেতে উদ্বোধন কৰি গৈছে এইটো ৰাস্তা সম্পৰ্কতো আমি গম পাইছো কিন্তু ৰাস্তাটো হ'লে ভাল কাৰণ যথেষ্টখিনি অসুবিধা হৈছে ৰোগীসকলৰ বহুত বেয়া হৈছে ৰাস্তাটো বহুত ভাঙি চিঙি গৈছে ৰাস্তাটোতো খুব প্ৰয়োজনীয় এতিয়া মানে VIP ৰোড বুলি ক'লেও বেয়া নহয় যিহেতু ডাঙৰীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰ ইয়াতে আছে ৰাস্তাটোতো চৰকাৰে কৈছে হ'ব কিন্তু টেণ্ডাৰটো হৈছে বুলি গম পাইছো কিন্তু হয়তো মোৰ মতে ইলেকশ্যনৰ আগে পিছে তেনেকে হ'ব আশা কৰো ৰাস্তাটো ইয়াতকৈ আৰু বেছি বহল হ'ব কিনাৰে যিমান জংঘল আছে গোটেইবোৰ চাফ চিকুণ হ'ব আৰু এই মেডিকেললৈ কোনো ৰোগীয়ে যাতে আহোঁতে কষ্ট নাপায় সেই আশাৰে আমি আজি ভিডিঅ'টো সামৰি মাৰিছো থেংক ইউ বাই বাই